পিঁয়াজখিনি এনেকৈ ভাজি ল'ব তেলত। ভালদৰে ভাজি ৰঙা কৰি ল'ব। কেৰেলাখিনি ধুনীয়া কৰি ভুজিৰি কৰি মিহিগুৰি কুটি অলপ নিমখেৰে কাটি ল'ব। তেতিয়া কেৰেলা তিতা নালাগে। কেৰেলাখিনি এনেকৈ দি ল'ব। সৰু সৰু কৰি কাটি নিমখেৰে অলপ কাটি ল'ব। তেতিয়া কেৰেলা তিতা নালাগে। ধুনীয়াকৈ কেৰেলাখিনি অলপ লাৰি ভাজি ল'ব। অলপ নিমখ দি ল'ব। ধুনীয়াকৈ আকৌ নিমখ দি লাৰি চাৰি ল'ব। এনেকৈ 5 মিনিট ঢাকনি মাৰি থ'ব। ঢাকনি গুচাই আৰু অলপ ধুনীয়াকৈ লাৰি দিলোঁ। কেঁচা জ্বালাখিনি দি ল'ম। অলপ হালধি গুড়া দিলোঁ। অলপমান জলকীয়া গুড়া দিব লাগিব। অলপমান মছলা গুড়া, জিৰা গুড়া অলপ দি ল'লোঁ। ধুনীয়াকৈ অলপ লাৰি দিলোঁ। কেৰেলাখিনি সিজাৰ পিছত তাৰপিছত এনেকৈ জলকীয়া গুড়া হালধি গুড়া অলপ দি ভালদৰে সানি ভালকৈ লাৰি দি আৰু অলপ ঢাকনি মাৰি থ'ব লাগিব। ধুনীয়াকৈ চাৰি সমান কৰি দিব যাব। এনেকৈ আকৌ 5 মিনিট ঢাকনি মাৰি থওঁ। 5 মিনিট হোৱাৰ পিছত আকৌ লাৰি চাৰি দিব। নাৰিকল ভিজৰি কৰি থোৱা নাৰিকল ৰুকি দিছোঁ। অলপ নাৰিকল ৰুকাখিনি দি ল'লোঁ। নাৰিকলখিনি দি আকৌ ধুনীয়াকৈ লাৰি দিলোঁ। এতিয়া কেৰেলাখিনি তিতা নালাগে। সকলোৱে ল'ৰা ছোৱালীয়ে খাব পাৰে। অলপ নাৰিকল দি ল'লোঁ। और अलग तेल दी किने अलग धनिया के लारी दी लेले
মছলা হৈছে লাগে ভালকৈ লাৰি থাকিব লাগে আৰু অলপ গৰম মছলাৰ গুড়া অলপ দি ল'লোঁ আকৌ অলপ ধুনীয়াকৈ মাৰিলোঁ চেণ্টটো ধুনীয়া হ'ব তেতিয়া ভাল লাগিব ধুনীয়াকৈ অলপ জুই দি কিনে অলপ তেনেকৈ লাৰি থাকিব লাগিব অলপ ধুনীয়াকৈ ভাজা হ'ব ভাজাখিনি ধুনীয়া ৰঙা হ'ব জুই একেবাৰে কমাই দিব লাগিব নহ'লে আকৌ অলপ লাগি যাব ধুনীয়া ৰঙা হৈ যাব আমাৰ ভাজা হৈ গ'ল কেৰেলা আৰু নাৰিকলৰ ভাজা অলপ কোনোবা খাই চাব এনেকৈ ভাজি কিনে